আজি প্ৰায় 4 মাহ হ'ল মই ভিডিঅ' আপলোড দিয়া নাই। আজি বহুত দিনৰ এটা ভিডিঅ' আপলোড দিম বুলি ভাবিছোঁ। আজি ইয়াতে পূৰা মানে একদম ফটো শ্বুট হৈ গৈছে। ইয়াত ধুনীয়াকৈ ফটো মাৰি আছে। এয়া গাইজ কেইজনমানে পূৰা নচাত ব্যস্ত আৰু কেইজনমান পূৰা খোৱাত ব্যস্ত। এয়া আমাৰ নিতুল আৰু মৃদুলে পূৰা খোৱাত ব্যস্ত হৈ আছে। ফাইনেলি গাইজ আহি পাই গ'লোহি। ভাই পানীত জোৰ চাওক আপোনালোকে গাইজ, পানীত জোৰ চাওক। ৱাটাৰফলৰ পানীখিনি ইমান দূৰত পৰিছে। যদি কেনেবাকৈ তললৈ গা ধুবলৈ যোৱাৰ কথা চিন্তা কৰা হয় তেন্তে কি হ'ব এটা নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল HK ব্লগ। বহুত দিনৰ পৰা ভিডিঅ' দিম বুলি ভাবিও মই ভিডিঅ' দিব পৰা নাই, সেইবাবে আপোনালোকক ক্ষমা বিচাৰিছোঁ। আজি প্ৰায় 4 মাহে হ'ল মই ভিডিঅ' আপলোড দিয়া নাই। আজি বহুত দিনৰ এটা ভিডিঅ' আপলোড দিম বুলি ভাবিছোঁ। আজি মানে মোৰ অফিচৰে লগৰ কেইজনমানৰ লগত আৰু দাদা কেইজনমানৰ লগত শ্বিলঙৰ ফালে ফুৰিবলৈ যাম। আৰু শ্বিলঙত ফুৰিবলৈ গৈ কি দেখা পাওঁ আপোনালোকক দেখাম মই। তেন্তে ব'লক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। মই এতিয়া বৰ্তমান কাপোৰ কানি পেকিং কৰি বেগত ভৰাই ল'লোঁ ভালদৰে, আৰু এতিয়া যাবলৈ ওলাইছোঁ। আৰু ওলাই গৈ প্ৰথমে মোৰ লগৰ বন্ধুকেইজনক আৰু দাদাসকলক প্ৰথমে লগ কৰি লওঁগৈ। লগ কৰাৰ পাছত আমাৰ যাত্ৰাটো আৰম্ভ কৰিম। এতিয়া আজি মোৰ ইমানেই বেয়া লাগিছে, কাৰণ আজি মই এয়া দেখিছে সদায় মই হিৰোৰ লগত যাওঁ। আজি হিৰোক থৈ গৈছোঁ, মানে গম পাইছে আৰু হিৰো কোন। মোৰ বাইকখন আজি বাইকখনৰ লগত লৈ নাযাওঁ। আজি দাদাহঁতৰ লগতে গাড়ীত যাম, সেইবাবে বাইকখন ৰুমতে থৈ গৈছোঁ। আৰু আপোনালোকেতো জানেই মোৰ প্ৰতিটো ভিডিঅ'তে বাইকখন লগত থাকেই। আজি ভিডিঅ'টোত বাইকখন নাথাকিব। আমি সকলোৱে কথা পাতি এটা লোকেশ্যনত লগ হোৱাৰ সিদ্ধান্ত ল'লোঁ। এতিয়া আমি গোটেইকেইজন একলগ হৈ একাপ চাহ খাই ল'লোঁ। চাহ খাই এতিয়া আমাৰ যাত্ৰাটো আৰম্ভ কৰিব লৈছোঁ। সকলোৰে মনত বহুত ফূৰ্তি লাগি আছে, সকলোৱে একেলগে ওলাই আহিছোঁ। Holy moly guys, holy moly. Hah? Ini tahu video je. Nah deh. रास्ता तो दियो माने केनका गाइडेन दिसे दिसने रास्ता মাজত সাইডে দি আমি সকলোৱে এতিয়া ৰাস্তাতে ৰৈ ল'লোঁ। ৰাস্তাটো ৰৈ ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্ট কৰি এতিয়া অলপ ইয়াতে ৰৈ লাহেকৈ যাবলৈ ওলাইছোঁ। তো গমে না পইচা পই কি হয় চশমা পিনছা একো গমে নপা মই গমে কি হৈ আছে ভিডিও কৰা নহয় হাও ভিডিও চলি আছে কি হৈছে মই গমেই নাপাওঁ। তাকেতো কৈছোঁ, মইতো গমেই নাপাওঁ। তুমি বা কি কৰিছা মই নাজানো। আৰু চশমাটো এনেকৈ পিন্ধিছোঁ, গমেই নাপাওঁ কিবা হৈ আছে। মই এনেকৈ যাই চাই আছোঁ আৰু এবাৰ ধৰা মুন্নাৰত থাকা লাগা আছে থকিতা মুন্নাৰত যা যেন লাগছি দ হাইৱেটো চাওক গাইজ, কি ধুনীয়া হাইৱে। আৰু এই যোনটো নেচাৰটো চাওক গাইজ, কি ধুনীয়া লাগিছে। হাইৱেটো একদম পূৰা প্লেন, ক'তো ইয়াত খলা হোৱা নাই, ধুনীয়াকৈ যাব পৰা এটা হাইৱে।
মাজতে অলপ ৰখিলোঁ আৰু এয়া চাওক আমাৰ নিতুলে গছত মোবাইলটো ৰাখি কেনেদৰে ফটো মাৰিব পাৰোঁ সেয়া চিন্তা কৰি আছে। এই আমাৰ ৰকষ্টাৰ পুৰা ফটোগ্ৰাফী কৰি আছে ইয়াত। ইয়াতে পুৰা মানে একদম ফটো শ্বুট হৈ গৈছে। ইয়াত ধুনীয়াকৈ ফটো মাৰি আছে সকলোৱে। এয়া অলপ পাহাৰ এৰিয়া মানে ইয়াতে, সেইবাবে আমি মাজতে ৰখিলোঁ অলপ সকলোৱে ফটো মাৰোঁ বুলি। আৰু এইফালে ৰঞ্জিত দাহঁতে পূৰা ফটো মৰাত ব্যস্ত, আৰু এইফালে আমাৰ জিতু দাহঁতি পূৰা ব্যস্ত হৈ আছে। ময়ো মাৰিলোঁ 2 একপি মৰাৰ পিছতে। এতিয়া আৰু লাহেকৈ আকৌ যাত্ৰাটো কণ্টিনিউ কৰোঁ। এতিয়া আমি জয়ন্তীয়া হিলছ পাইছোঁহি। এই গেটখনতে ধুনীয়াকৈ লিখা আছে ৱেলকাম টু জয়ন্তীয়া হিলছ ডিষ্ট্ৰিক্ট। আৰু এতিয়া আমি ইয়াতে গম পাইছোঁ যে আমি জয়ন্তীয়া হিলছ সোমাই গৈছোঁ। জয়ন্তীয়া হিলছ সোমাই অলপ আগলৈ আহি বজাৰ পালোহি, আৰু বজাৰতে গাহৰি আৰু ব্ৰইলাৰ লওঁ বুলি ৰখিলোঁ। গাহৰি কি ধুনীয়াকৈ কাটিছে, গাহৰিত সাৰ দিয়ে দেখা পোৱা নাই, সেয়া চব। আৰু এইফালে ব্ৰইলাৰ ওলোমাই ৰাখিছে কি ধুনীয়াকৈ, মানে দূৰৰ পৰা দেখিলে ব্ৰইলাৰ যেন নালাগেই। মই প্ৰথমে বেলেগ মাংস বুলি ভাবিছিলোঁ, পাছত ওচৰলৈ গৈহে গম পাইছোঁ ব্ৰইলাৰ হয়, আৰু লগতে অলপ ধনিয়া লৈ ল'লোঁ। ৰাখি দিয়া ক'ৰবাত, এইফালে ৰাখি দিয়া, গাহৰিটো এইফালে ৰাখি দিয়া, ৰাখি দিয়া। কি হ'ল মিদুল ভাই, क्या खाएगा, गाहरी या ब्रॉयलर? ब्रॉयलर ले लिया, कोई बात नहीं। তুমি যেনেকৈ কৈছা কিবা প্ৰথমতে লক্ষ্য কৰা নাথাকা নহয়, দিবা পানীটো দিবা। এতিয়া আমি সকলোৱে চাহ খাওঁ বুলি ৰখিলোঁ। গৌৰৱে ধুনীয়াকৈ চাহ বনাই আছে, গাখীৰ চাহ বনাই আছে, আৰু এইফালে সুৰঞ্জন দাই প'জ দি আছে ফটো মাৰিবৰ বাবে। গৌৰৱ এটাখনত এনেকৈ হাতত লৈ এনেকৈ মাৰি চোৱা এবাৰ, তেতিয়া মানে মিঠা আছে নে নাই খোৱা তেতিয়া গম পাবা ন, মিঠাটো লাগিব ন আমাক। তুমি এতিয়া কেনে পাৰফেক্ট হৈছে নাই হোৱা তুমি এতিয়া কেনেকৈ গম পাবা, তুমি অলপ হাতত লৈ চেকি চোৱা। নিতুল ভাই, নিতুল ভাই খোৱা ভোজন গ্ৰহণ কৰা সকলোৱে। এয়া গাইজ কেইজনমানে পূৰা নচাত ব্যস্ত আৰু কেইজনমান পূৰা খোৱাত ব্যস্ত। এয়া আমাৰ নিতুল আৰু মৃদুলে পূৰা খোৱাত ব্যস্ত হৈ আছে, আৰু এইপিনে মায়ানা দা, ৰঞ্জিত দা আৰু ৰণৱ দা পূৰা নচাত ব্যস্ত, আৰু লগতে খায়ো আছে বাৰু। এইপিনে আমাৰ বছ মানে কুলদীপ দা, এয়া কুলদীপ দা লাহে কৰি চাহ খাইছে।
চাহ খাই উঠি এতিয়া আমাৰ যাত্ৰাটো আকৌ কণ্টিনিউ কৰিলোঁ। এইফালে চক গাইজ, আমাৰ অনুপ দাই এল্ট্ৰছ লৈ অফ ৰোডিং কৰি গৈছে। এটা সৰু সুৰা অফ ৰোডিং কৰা যেনে লাগিছে ইয়াত, ৰাস্তাৰ যি অৱস্থা। এতিয়া আমি ৱাটাৰফল গৈ আছোঁ। গাড়ীখন অলপ ৱাটাৰফলৰ পৰা দূৰত ৰাখিছোঁ। দূৰত ৰাখি এতিয়া আমি লগে ভাগে খোজকাঢ়ি গৈ আছোঁ। লগত কুকাৰ লৈ লৈছোঁ ভাত ৰান্ধি খাবৰ বাবে। আমি কাম কৰা জয় যাওঁ, আমি কৰা জয় যাওঁ। ফি তাৰপিছত তই একদম যাই পেলাই একদম চিলিণ্ডাৰৰ পৰা আকৌ খুলি ল'ব লাগে আমাৰ কিতাপ একদম দাড়ি হ'লে যাচোন এখন একদম যায় তললৈ ডাউন হৈ গৈ আছোঁ খোজকাঢ়ি। ভাগৰো লাগিছে আৰু গোটেই ৰাস্তাটো বোকা। গৈ আছোঁ আৰু সেয়া ৰাস্তাৰ অৱস্থা। সেয়েহে ৰাস্তাই দি আহিব লগা হৈছে খোজকাঢ়ি। গাড়ীখন বহুত দূৰত থৈ লগা আছে কাৰণ এফালে গাড়ী আনিবলৈ অলপ প্ৰব্লেম হৈ গ'ল। চ' এতিয়া গৈ আছোঁ আৰু এয়া পাহাৰীয়া ওখোৰা মোখোৰা জেগা গৈ আছোঁ। ফি ৱাটাৰফল, আৰু ৱাটাৰফলটো পাবলৈ এতিয়া বহুত টাইম আছে। গৈ আছোঁ খোজকাঢ়ি। এতিয়ালৈকে 1 কিলোমিটাৰমানৰ ওচৰা-ওচৰি আহি গৈছোঁ, কিন্তু পোৱাগৈ নাই। মৃদুল ভাই দিয়া হাঁহ এটা দিয়া। ৰাস্তাই নাই বে। কিয় নধৰিব বে? ধৰিব লাগিব। পহিলা 12টা পঢ়িম বে, এটা নপঢ়ো। গোটেই 12টা পঢ়িম। ফাইনেলি গাইজ পাই গ'লোহি ফি ৱাটাৰফল। হাতত কুকাৰ লৈ পাই গ'লোহি ৱাটাৰফল, কিন্তু এতিয়া তললৈ নামি যাব নোৱাৰি। এতিয়া নদীখনৰ ওপৰত যোনখন নদী আছে তালৈকে যাম বুলি ভাবিছোঁ। তালৈ গৈ আছোঁ। ইয়াতে যদি এই মানুহ আছেই বে নামি তলত, ৰাস্তা আছে সেই তলৰ মানুহ চোৱা, সেই তলৰ মানুহ চোৱা। নাই কোৱা ভিডিঅ' কল ভিডিঅ'। নাজাৰা চাওক গাইজ, নাজাৰা। ফাইনেলি গাইজ আহি পাই গ'লোহি, কিন্তু মেইন যোনটো ৱাটাৰফল হয় তালৈ যাব নোৱাৰি, বহুত দ। সেইবাবে ইয়ালৈ আহিছোঁ। ইয়াত এনেদৰে নাদৰ দৰে গাঁত আছে মাজত, পৰিলেতো হয়তো মানুহ বচাও কষ্ট আছে। শ্বিলঙত আহি যিমানখিনি ফুৰিম বুলি ভাবিছোঁ সিমানখিনি যদি ফুৰা হয় আপোনালোকক সকলোখিনি দেখাই থাকিম। মই ক'ত ফুৰিছোঁ, কি চাইছোঁ, কি কৰিছোঁ, সকলোবিলাক।
এইফালে আকৌ আহিয়ে সকলোৱে খানা পিনা বনোৱাত লাগি গ'ল। ৰঞ্জিতে ধুনীয়াকৈ বিলাহী পিঁয়াজ কাটি আনি কলডিলদাক দিছে আৰু এইফালে আমাৰ সুৰঞ্জন দা গাটো ভাল লগা নাই বুলি বাগৰিয়ে দিলে। এতিয়া আমি বৰ্তমান আছোঁ ফিফি ৱাটাৰফল আৰু এইফালে আমাৰ মাইনা দা অকলে অকলে বহি আছে। এতিয়া অলপ মাজলৈ আহিছোঁ, অলপ মাজত আহি পিনে চাওঁ কেনেকুৱা লাগে। বেছি মাজলৈ যাবলৈও ভয়, পানীৰ সোঁতটো যিহেতু বহুত বেছি আৰু এতিয়া জানিছে বৰষুণৰ দিনত সোঁতটো অলপ বেছি হৈ থাকে, সেইবাবে বেছি আগুৱাই যোৱা নাই, অলপ লাহে লাহে গৈ আছোঁ। আৰু ইয়াত মাজত ইমানেই দ গাঁত আছে, ইয়াতে যদি মানুহ পৰিবলৈ হয় ডাইৰেক্ট হয়তো মানে আঘাতপ্ৰাপ্ত হ'বই, কোনো কথাই নাই। আৰু ইয়াত যদি এইটো সোঁতত কেনেবাকৈ ভৰি পৰে বা মানুহটো পৰি যাবলৈ হয় ডাইৰেক্ট লৈ যাব আৰু ৱাটাৰফলত পেলাই দিব। সেইবাবে আগুৱাই যাবলৈ অলপ ভয় লাগিছে, কিন্তু এইফালে আমাৰ মৃদুল আগুৱাই গৈ আহি তাৰপৰা লাগে, লাহে লাহে ময়ো গৈ আছোঁ। গাইজ ভবা নাছিলোঁ ৱাটাৰফলো আপোনালোকক দেখাবলৈ পাম বুলি, কাৰণ মই ৱাটাৰফলৰ ওপৰফালে আছিলোঁ। কিন্তু এতিয়া বহুতখিনি কষ্ট কৰি আহি সেয়া ৱাটাৰফলটো পাইছোঁহি। ইয়াতে ৱাটাৰফলত আহিবৰ বাবে এণ্ট্ৰি ফিজ লয় 1 person 50 rupees, মানে এজন মানুহৰ 50 টকাকৈ। আমি এতিয়া দুজন আহিছোঁ, দুজনৰ 100 টকা লৈছে। এতিয়া ৱাটাৰফললৈ গৈ আছোঁ, তাতে আৰু লগৰ দুজন আছে, লগৰ মানে দাদা। সেই দাদাহঁতৰ লগত লগ লাগি এতিয়া অলপ ফটো মাৰোঁগৈ আৰু আপোনালোককো অলপ ভালদৰে দেখাম ফিফি ৱাটাৰফল। ভাই পানী জোৰ চাওক আপোনালোকে, গাইজ পানী জোৰ চাওক। ৱাটাৰফলৰ পানীখিনি ইমান দূৰত পৰিছে, যদি কেনেবাকৈ তললৈ গা ধুবলৈ যোৱাৰ কথা চিন্তা কৰা হয় তেন্তে কি হ'ব, এটা ডাঙৰ এক্সিডেণ্ট হ'ব। আৰু কি হ'ব মই সেইটো ক'ব নোৱাৰিম, কাৰণ ইমান দূৰত পানী পৰিছে। আপোনালোকে চাউণ্ড শুনিবলৈ পাইছে কিমান ডাঙৰকৈ শব্দ কৰিছে। আৰু এয়া সেইফালেদি গৈ আৰু এটা ৱাটাৰফল আছে আগত, সেইখিনিতো সেই দূৰৰ পৰা দেখাব পৰা যাব, ইমান সেই গাড়ীখন তাৰ পৰা দেখাব পৰা যাব। আৰু এইফালে এতিয়া মই বৰ্তমান আপোনালোকক দেখাইছোঁ, এয়া চাওক কি ধুনীয়া নাজাৰা। গাইজ ফাইনেলি আহি পালোহি ৱাটাৰফল, আৰু এয়া চাওক ধুনীয়াকৈ পানী পৰি আছে আৰু বহুত মানুহে ইয়াত ভিডিঅ' শ্বুট কৰি আছে। ইয়াত মানে ভিডিঅ' শ্বুট কৰা এটা বৰ ধুনীয়া পৰিৱেশ হৈ আছে। আৰু আমিনো কি ভিডিঅ' কৰিম, আমি ভিডিঅ' কৰি আপোনালোকক দেখাব বিচাৰিছোঁ যে ফিফি ৱাটাৰফলটো কেনেকুৱা। ইয়াৰে চব দুটা পাৰ্কত আহি আছে পানী, এটা পাৰ্ক মাজেৰে পানী আহিছে, যিটো মাজে মাজে আপোনালোকক গাঁত দেখাইছিলোঁ, সেই গাঁতবিলাকেদি পানী সোমাই সেইফালেদি ওলাই আহি আৰু ওপৰৰ পৰা ধুনীয়াকৈ পৰি আছে তলত। আৰু ল'ৰাজনক কিন্তু হিৰ' লাগিছে দেই, বেয়া লগা নাই। সেয়া চব গাইজ মই এতিয়া ৱাটাৰফলৰ পৰা আহিছোঁ, এতিয়া আকৌ আমাৰ লগৰবিলাকৰ ওচৰলৈ যাওঁ, খানা বনাই আছে, তেওঁলোকেও নহ'লে বেয়া হ'ব, অলপ পৰাপক্ষত হেল্প কৰি দিম বুলি ভাবিছোঁ যদি পাৰোঁ। আৰু এতিয়া আৰু ইয়াৰ পৰা যাবলৈ ওলাইছোঁ, এয়াই আছিল ফিফি ৱাটাৰফল। তেন্তে বোলো আমি গৈ থাকোঁ আৰু খানা বনোৱা জেগাত লগৰবিলাকৰ লগত লগ হৈ লওঁ। এতিয়া আমি ৱাটাৰফলৰ পৰা আহি পালোঁহি আৰু এতিয়া ইয়াতে খানা পিনা যোগাৰ প্ৰায় হৈ গৈছে। এতিয়া ইয়াতে আমি বহি সকলোৱে একেলগে খানাটো খাই আৰু ইয়াৰ পৰা ওলাই দিম। এইফালে আমাৰ চালাডটো ৰেডি হৈ গৈছে, এজনে কাটি আছে, এজনে খাই আছে, কি সুন্দৰকৈ বহি লৈ খাই আছে। এয়া চব ধুনীয়াকৈ আমাৰ অনুপদাই কাটি আছে আৰু মাইনাদাই পূৰা খোৱাত ব্যস্ত। সেয়া আৰু এইফালে আমাৰ সুৰঞ্জন দা পূৰা ফিল লৈ আছে, এনেকুৱা ফিল লৈছে যেন তেওঁ এতিয়া বৰ্তমান ৱাটাৰফলৰ কাষত নহয়, সাগৰৰ কাষত আছে। সেয়া আমি খোৱা বোৱা কৰি শেষ কৰিলোঁ, খোৱা বোৱা শেষ কৰি এতিয়া যাবলৈ ওলাইছোঁ। গোটেইখিনি একেলগে চবেই বস্তু বাহানিবিলাক লৈ ল'লোঁ আৰু এতিয়া আকৌ আমি গাড়ীৰ ওচৰলৈ যাব লাগিব। গাড়ীৰ ওচৰত গৈ গাড়ী লৈ আৰু ওলাই দিম ইয়াৰ পৰা। এতিয়া গাড়ীৰ ওচৰলৈকে প্ৰায় 1-1.5 কিলোমিটাৰ যাব লাগিব খোজকাঢ়ি। এতিয়া আমি ৱাটাৰফলৰ পৰা ওলাই আহিলোঁ। ৱাটাৰফলৰ পৰা ওলাওঁতে প্ৰায় সন্ধিয়াই হৈ গ'ল। গাইজ এতিয়া যেন তেন হোটেল পালোঁহি আৰু বিচাৰি বহুত দেৰি মূৰত হোটেলখন পালোঁ আৰু ইয়াতে থকা সিদ্ধান্ত ল'লোঁ। আৰু ৰঞ্জিতাহঁতে এতিয়া পে'মেণ্ট কৰি ওলাই আহিছে। এতিয়া লাহেকৈ ৰুমৰ ভিতৰলৈ যাম
আৰু আপোনালোকক ৰুমবিলাক দেখাম। মানে হোটেল ৰুম যদিও যেনেকুৱা ধৰক আমাৰ সেই ছাইডত হয় হোটেল ৰুমবিলাক, ষ্টেণ্ডাৰ্ডটো সেইটো নাই ইয়াত। এনেকুৱা ধৰণৰ মানে গেষ্ট হাউচবিলাকৰ নিচিনা, হয়তো ৰুমৰ নিচিনা মানে গেষ্ট হাউচবিলাক যেনেকৈ খানা পিনা বনাই খাব পাৰি তেনেকুৱা ধৰণৰ। আৰু আমিও সেই খানা পিনা ভিতৰতে বনাই কৰি খোৱাৰ সিদ্ধান্ত লৈছোঁ। আৰু ব'লক এতিয়া ভিতৰলৈ যাওঁ। সেয়া আমি হোটেলত আহি এণ্ট্ৰি কৰিলোঁ আৰু হোটেলত আমাক 3টা ৰুম দিছে। এয়া এটা ডাবল বেডৰ, আৰু এতিয়ালৈকে এইটোত কোনো সোমোৱাই নাই। বাকী নেক্সটটো ডাবল বেড। কি হ'ল গোটেইখন ইয়াত আছে? ইটো ৰুমত কোন যাব? ইটোত ইটোত বেছি থাকিব পাৰিব। 5টা বেড আছে না, 5টা বেড আছে। আৰু এইটো এটা ৰুম, ইয়াৰে 2টা বেড, খানা পিনা তাতে বনাব পৰা যাব। এইফালে 3খন বেড, আৰু এইটো গা পা ধুবলৈ আৰু ইয়াতে ধুনীয়া ব্যৱস্থা কৰি দিছে। একচুৱেলি মানে হোটেল নহয়, লজে আৰু ইয়াতে আজি থকা হ'ব। আৰু ইয়াতে থাকি মেলি আজি ৰাতিটো শেষ কৰি ৰাতিপুৱা সোনকালে ওলাই দিয়া হ'ব। পৰাপক্ষত ৰাতিপুৱা সোনকালে 5-6 বজাতে উঠি গা পা ধুই মেলি ৰেডি হৈ ওলাই দিয়া চিন্তা কৰিছোঁ। আৰু তেতিয়াই আৰু ফুৰিম বুলি ভাবিছোঁ। বাকী মোৰ শ্বিলং ঘূৰা যদি নেক্সট পাৰ্টটো আপোনালোকে চাবলৈ বিচাৰে তেন্তে কমেণ্ট কৰি জনাব, আৰু মই পাৰিলে 2-3 দিনৰ ভিতৰতে নেক্সট পাৰ্টটো আপলোড কৰিম। আমি অলপ ৰেষ্ট কৰোঁ, বাকী বন্ধুসকলেও ৰেষ্ট কৰিব লৈছে। চ' ভিডিঅ'টি আজি ইমানতে সামৰিলোঁ। যদি ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। বাই বাই।